নমস্কাৰ বন্ধুসকল, মোৰ চেনেল যদি আপুনি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব। আজি এটা আমি বেলেগ টপিকৰ ওপৰত কথা পাতিম। যিসকলে চৰকাৰী চাকৰি কৰিম বুলি ভাবি আছে বা আশা কৰি আছে যে মই এদিন নহয় এদিন চৰকাৰী চাকৰি এটা পাম আৰু চাকৰিটো কৰিম, বিয়াখনো পাতিম। এতিয়া বিয়াও পতা নাই, চাকৰিটো হ'লে বিয়া। সেইসকলক মই কৈছোঁ, যদি আপুনি চৰকাৰী চাকৰি কৰিম বুলি বেলেগ কামত মন দিয়া নাই তেতিয়াহ'লে এইটো আপোনাৰ বহুত ডাঙৰ ভুল কথা। কাৰণ আপুনি যিটো কাম কৰি আছে সেইটো কামত যদি আপুনি ভালকৈ কৰিব নোৱাৰিব, এইফালে আপুনি চৰকাৰী চাকৰি বিচাৰি আপোনাৰ মনটো দুফালে, গতিকে আপোনাৰ দুটা কামেই নহ'ব। যদি আপুনি চৰকাৰী চাকৰি কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি সকলোবোৰ কাম বাদ দি ঘৰতে থাকক, ভালকৈ ষ্টাডি কৰক, তেতিয়া আপুনি চাকৰি পাব। আৰু যদি আপুনি চৰকাৰী চাকৰিও আশা কৰি আছে বা কিবা প্ৰাইভেট জবো কৰি আছে তেতিয়াহ'লে আপুনি কিন্তু ছাকচেছ নহ'ব। প্ৰাইভেট জবতো আপুনি ছাকচেছ নহ'ব আৰু চৰকাৰী চাকৰিও আপুনি নাপাব। সেইটো ভুল আপুনি নকৰিব। আৰু যদি আপুনি চৰকাৰী চাকৰি আশা কৰা নাই তেতিয়াহ'লে আপুনি প্ৰাইভেট কাম এটা কৰক, সেইটো কামেই ভালকৈ কৰক। পিছত আকৌ আপুনি চৰকাৰী চাকৰি কৰিম বুলি সেই চাকৰিটো এৰি নাহিব। বুজি পাইছেনে মই কি কৈছোঁ? মানে আপুনি যদি এটা মন আপুনি যদি দুফালে যদি লগাই দিয়ে নহয় তেতিয়াহ'লে আপুনি দুফালে ছাকচেছ নহ'ব, দুফালে আপুনি ফেইল হ'ব। সেইকাৰণে মই কৈছোঁ, এনেকুৱা বহুত ল'ৰা ছোৱালী আছে মানে কি চৰকাৰী চাকৰি পাম বুলি আশাই কৰি আছে। চাকৰিনো কেইটা ওলায় বছৰত আৰু চৰকাৰী চাকৰিনো বছৰত কেইটা ওলায়? খুব বৰ বেছি 2-3 হাজাৰ মান ওলাই চাগে। এই বছৰটো 26,000 নিযুক্তি দিলেই আৰু বা কিমান বছৰ বা চাকৰি নোলায় কৈছোঁ। যিসকলে এতিয়াও চৰকাৰী চাকৰি কৰিম বুলি ভাবিয়ে আছে সেইসকলে চৰকাৰী চাকৰি আশা বাদ দিয়াই ভাল। কাৰণ নেক্সট বছৰৰ পৰা যেইকেইটাহে পোষ্ট ওলাব, বিজেপিৰ লিডাৰ মন্ত্ৰী বিধায়ক আছে, সিহঁতৰতো লগৰ কোনোবা আছেই, সিহঁতকতো দিব লাগিব। গতিকে আপোনালোকে ভাল চাই কিবা এটা ব্যৱসায় কৰক, নহ'লে প্ৰাইভেট জব এটাত লাগক, নহ'লে ব্যৱসায়ত লাগক। চৰকাৰী চাকৰি বিচাৰি থকা সকলে এনে টাইম পাছ কৰি আৰু লাভ নাই। বুজি পাইছেনে? চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।